নমস্কাৰ, মোৰ নাম শাকিল আহমেদ আৰু মই বৰ্তমান আছো পথাৰত। আৰু আপোনালোকে চাব পাৰিব ইয়াত কিমান সুন্দৰ হয় পথাৰবোৰ চাব পাৰে। চাৰিওফালে মানে সেউজীয়া সেউজীয়া আৰু সেউজীয়া, বেলেগ একো নাই। বহুতে নাজানে কেনেকুৱা ধৰণে মানে খেতি কৰে মানুহে, সেইটো গম নাপায়। সেইকাৰণে আপোনালোকক আজি দেখাম। চালে কিমান কষ্ট কৰি কাম কৰে বা খেতি কৰে, মানে ধান ৰুৱে। অলপ কৈ দিয়ক কেনেকে খেতিবোৰ কৰিছে। খেতি আৰু কেনেকে কৰিব, খেতি কৰিলে কষ্ট আছে। চাৰিটা চাষ দিব লাগে, সাৰ দিব লাগে, আৰু ৰোৱানি লগাব লাগে, আৰু বাকী করিয়া তুলিব লাগে। এই ধানটো হোৱাতে মানে কিমান সময় লাগে? 3-4 মাহৰ ভিতৰতে ওলাই। 3-4 মাহ লাগে। আৰু পইচা মোটামুটি 3,000-3,500 মান পাৰ বিঘা লাগে। পাৰ বিঘা পথাৰ চালো চাৰিওফালে কেনেকুৱা, বহুত ভাল লাগিলে, বহুত সুন্দৰ হয় পথাৰ। মানে আপোনালোকে আহিব, পথাৰ চাব, মানুহবোৰৰ অলপ লগত কথা ক'ব, সিহঁতে বহুত ভাল পায়। সিহঁতৰ লগত যদি কথা অলপ কয় ভাল লাগিলে আহি, আৰু ভাগৰো লাগিলে। সেইকাৰণে অলপ গছৰ তলত অলপ ৰখি আছোঁ, অলপ সময় ইয়াত বহিম, তাৰপিছত যাম। আৰু আপোনালোকে যদি গাঁৱত আহে বা দেখিব পাৰিব কেনেকুৱা মানুহৰ কেনেকুৱা কাম কৰে। আৰু আপোনালোকে যদি পাৰে তেনেহ'লে অলপ খেতিয়কবিলাকক অলপ সহায় কৰিব চেষ্টা কৰিব, যি পাৰে আপোনালোকে। আপোনাৰ যিখিনি আপোনালোকৰ দিব পৰা ক্ষমতা থাকে আপোনালোকে দিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিয়ক। আৰু যদি আপোনালোকৰ বন্ধু এনেকুৱা আছে যি মানে গাঁও দেখা নাই বা পথাৰ দেখা নাই, তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ক এই ভিডিঅ'টো। আৰু যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। তলত ৰেড কালাৰ বাটনটো আছে, সেইটো টিপি দিয়ক। আৰু ছাইডত এটা বেল আইকন আছে, সেইটো অন কৰি দিয়ক, নটিফিকেশ্যন আহি থাকে। আৰু লগ পাম আপোনালোকক আকৌ এটা নতুন ভিডিঅ' লৈ, তেতিয়ালৈ